Welcome friends. So পোন প্ৰথমতে মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে নতুন বছৰৰ হিয়া ভৰা হাৰ্দিক পাণ্ডিয়া হাৰ্দিক শুভেচ্ছা থাকিল। তো বলক আমি আৰম্ভ কৰোঁ। সো সিটি বাছত কিছুমান ছোৱালীয়ে এনেকুৱা ইৰিটেট ফিল কৰে নহয়, এনেকুৱা ইৰিটেট এক্ট কৰে নহয়, যেনেকুৱা বাপেকৰ BMW খন পাংচাৰ হোৱাতে সিটি বাছত উঠিবলগীয়া হৈছে। হ্যাঁ মিছা কলে কিডাল হব? হ্যাঁ আজিকালি প্রেম যদি শাহজাহানে দেখলা হয়, হ্যাঁ তাজমহল ভাঙি ফুচকা দোকান দিলা হয়, ফুচকা দোকান মা কসম, একদম কসমছে, বুঝি পাইছা না? হ্যাঁ মিছা কলে কিডাল হব? হ্যাঁ ভীমকলৰ কলডিল বগাকালৰ কলাতিল, এই চুটি চাপৰ মালকেইটাই ভৰিত পিন্ধে ওখ শিল, মা কসম, মিছা কলে কিডাল হব? মিছা কলে কিডাল হব? আমি সিঙ্গেল ল'ৰা হয়, আমাৰ ফোন কৰিবলৈ কোনো নাই, 1 মিনিটত 6 পইচা কিয়া, 10 টকা কাটলেও আপত্তি নাই মা কসম, মিছা কলে কিডাল হব? হে বন্ধুসকল, মিছা কলে কিডাল হব? সেই নেইল পলিচক নখ পালিচ বুলি কোৱা আৰু লিপষ্টিকক লিপষ্টিক বুলি কোৱা ছোৱালীবোৰো আজিকালি ফেসবুক আৰু ইনষ্টাগ্ৰামৰ মডেল হৈ ঘূৰি আছে। হ্যাঁ মিছা কলে কিডাল হব? ফেসবুকত সেক্সি বুলি কমেন্ট দিলি থেংক ইউ, আৰু সন্মুখত যেতিয়া সেক্সি বুলি কোৱা যায় অসভ্য। হোৱাট ইজ দিছ? ৰৌ মাছৰ পিচ? হ্যাঁ মিছা কলে কিডাল হব? জীৱনত বহুত পাপ কাম কৰিছো, বহুত, কিন্তু জিন্স লং পেণ্ট তলত পিন্ধি এতিয়ালৈ কাকো জাঙিয়ে দেখাই পোৱা নাই, মা কসম, মিছা কলে কিডাল হব? হে মিছা কলে কিডাল হব? এই প্ৰেম বোলা বস্তুটোত প্ৰেমত আৰু একেবাৰে শান্তি নাই, মা কসম, একেবাৰে শান্তি নাই, মিছা কলে কিডাল হব? হে মিছা কলে কিডাল হব? আগতে আমি টাইম পাছ কৰিবৰ কাৰণে খেলা ধূলা কৰিছিলোঁ, আৰু আজিকালি পোৱালীবোৰে টাইম পাছ কৰিবৰ কাৰণে প্ৰেম কৰে, মা কসম, মাথা পাগলা কৰি দিব এন্তে। হে মিছা কলে কিডাল হব? এই মোবাইলখন হ'ল মন্দিৰ, হোৱাটছএপখন হ'ল মন্দিৰৰ ভগৱান, যিজনে গ্ৰুপ বনায় তেওঁ হ'ল পূজাৰী, যিবিলাকে মেছেজ দিয়ে সেইবিলাক হ'ল ভক্ত, আৰু চালা যিবিলাকে মেছেজৰ ৰিপ্লাই নিদিয়ে সেইবিলাক হ'ল মন্দিৰৰ বাহিৰত বহি থকা ভিক্ষাৰী, মা কসম, মিছা কলে কিডাল হব? হে ফ্ৰেণ্ড, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক, আৰু প্লিজ শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, ইমানে শ্বেয়াৰ কৰক যে আসাম কা কোনা কোনা पे बिंदास तरह का वीडियो चलना चाहिए बस। बाय।